কাৰণ কাৰ্টেনখিনি মই নতুনকৈ কিনিছোঁ ন এনিভাৰ্চেৰী দিনাখন আগেইন মই কৈছোঁ আৰ্ট এণ্ড ক্ৰাফ্ট শিকিছিলোঁ শিকোৱাইছিলেখিনি কেনেকুৱা খুব ধুনীয়া হয় একদম চিম্পল বহুত ইউনিক হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল আপোনালোক সকলোকে মোৰ আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু ছেফ আছে আজি মই কোনো ধৰণৰ ডেইলি লাইফষ্টাইলৰ ভিডিঅ' কৰা নাই আজি অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' বনাম ভাবিছোঁ আজি ৰুম মেকঅভাৰৰ ভিডিঅ' এটা বনাব লৈছোঁ ষ্টাৰ্ট কৰিছোঁ মই এতিয়া আচলতে কি হৈছিলে নতুন পৰ্দাকেইখন লগাব নাপায় একেবাৰে যেন মনটো মানে খেলি মেলি লাগি আছিলে এনেকুৱা লাগি আছিলে কেতিয়া লগাম ফাইনেলি আজি লগালোঁ আৰু মই ভাবিলোঁ লগতে এটা মই ভিডিঅ' কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো তাকে মই আৰম্ভ কৰিছোঁ এতিয়া বলক চাই লওক ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে ৰুমটো অৰ্গেনাইজ কৰা হ'ল ঠাইৰ কাপোৰবিলাক ঠাইত পাৰি দিলোঁ এতিয়া ৰুমটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখন দৰ্জাৰে ৰুমলৈকে আহিব লাগে এইখন দৰ্জা খুলিলে সেইফালে যাব পাৰি সেইফালে আমাৰ ড্ৰয়িং ৰুম কিটচেন আছে সেইবোৰ বাৰু মই হোম টুৰ ভিডিঅ' বেলেগ এটা ভিডিঅ'ত দেখুৱাম নহ'লে একেবাৰে তাড়াতাড়ি মাস্কবোৰ পাহৰি যাওঁ ন তো এনেকৈ ৰাখিলে মনত থাকি যায় তো সেইকাৰণে ইয়াতে ৰাখিছোঁ আৰু এইখন বেগত আৰাধ্যাৰ তেল গাত ঘঁহা এইবোৰ মানে এক্সট্ৰাকৈ যিবোৰ আনো সেইবোৰ ইয়াতে ভৰাই থৈ দিওঁ কিছুমান মোৰ বস্তু আছে এইখনত সৰু সুৰা বস্তু কিছুমান থৈ দিওঁ তো দৰ্জাখনত এনেকৈ আৰু এওঁৰ অফিচৰ মানে কি আৰু আই কাৰ্ড এনেকৈ ৰখা আছে তো দৰ্জাখনত এনেকৈ থৈ দিওঁ দৰ্জাখনো এৰা নাই আৰু বস্তু ৰাখিবৰ কাৰণে কাৰণ ৰুমটো ন বহুত মানে বস্তু মানে থোৱা জেগা নাপাওঁৱেই নেকি মই বিচাৰি নে অৰ্গেনাইজে কৰিব নোৱাৰোঁ নাজানো দিয়ক ভালকৈ তো দৰ্জাত এনেকৈ মানে কি মোৰ বেগ পটককৈ ক'ৰবাত যাব লাগিলে এনেকৈ বেগবোৰ লাগে ন তো সেইকাৰণে এনেকৈ এখন বেগ বজাৰ কৰা বেগ এখন বজাৰ মানে কি পাচলি অনা বেগ নহয় এই ধৰি লওক কচমেটিক কিবা কিবি নিজৰ পাৰ্চনেল বস্তু তো এইখন বেগত লৈ যাওঁ মই এনেকৈ উলিয়াই ৰাখি থৈ দিওঁ পটকৈ মোক লাগে তো এইখন লৈ যাওঁ ইয়াতে ছাতি চাৰ্জাৰত এনেকৈ দুই চাইডে দুটা মূৰ্তি আছে তো বলক তেতিয়াহ'লে ৰাইট চাইডেৰে ষ্টাৰ্ট কৰোঁ এইটো মিষ্টাৰৰ ৱাৰ্ড্ৰব তেওঁৰ লেপটপ আৰু তেওঁৰ কাপোৰ কানি গৰম কাপোৰ কিবা কিবি ৱাৰ্ড্ৰবটোৰ আইনাখন আৰাধ্যাই ভাঙা বুলিয়ে ক'বও পাৰি নোৱাৰিও দিয়ক কাৰণ হয় ন মিষ্টাৰৰ জোতা মোচা কি কয় সেইপাত বহুত হাৰ্ড হয় সেইপাত কি কৰিছিলে মানে আইনাখনত মাৰি দিছিলে তো আইনাখন এনেকৈ ওপৰৰ পৰা তললৈকে পৰি ভাঙি যোৱা নাই সম্পূৰ্ণ স্ক্ৰেচ পৰি গৈছিলে তো স্ক্ৰেচ পৰি যোৱাৰ কাৰণে ভাঙা আইনা ৰুমত ৰাখিব নাপায় গোটেই এওঁক খুলি ভাঙি গোটেই পেলাই দিব দিছোঁ তো নাই আৰু ইয়াতে সৰু এখন আইনা থোৱাৰ জেগা নাছিলে তো এনেকৈ ওলোমাই তাতে ৰাখিছোঁ আৰু আলমাৰিটোৰ ওপৰত এনেকৈ মস্কিটো নেটখন আছে আৰু দুখনমান এয়া দুই চাৰিখন বিচনী আছে আৰু ইস্ত্ৰি কৰাটো আছে আৰু মোৰ হেলমেটটো আছে আৰু এই চাইডে আছে বিচনাখন এনেকৈ এই চাইডে এনেকৈ বিচনাখনত বৰ্তমান এনেকৈ আৰাধ্যাই শুই আছে বাৰু এয়া তাই এতিয়া শুই আছে তাই দিনটো খেলিছিলে ভাগৰ লাগিছে তো তাই টাইমত শুই গ'ল আজি এইখন বিচনাখন কিং চাইজৰ বিচনা দূৰৰ পৰা এনেকুৱা দেখি বিচনাখন তো তিনিজন মানুহ আৰামছে শুব পাৰি এটা কুচন ৰাখিছোঁ মই বৰ বেছি ভৰ্তি হৈ থাকিলে ন বহুত দিগদাৰী হৈ যায় কাৰণ তাই উঠি মেলি সেইখিনি ঠাইতে খেলি থাকে তো যোৱাকালি পুতলাবিলাক ধুইছিলোঁ ন ধুই মেলি এনেকৈ ডাঙৰ এটা মানে বেগ এখনত এনেকৈ ভৰাই ৰাখিছোঁ ধূলাও নালাগিব আৰু কি হয় ওপৰত যেতিয়া তাইক লাগে লগাই দিব পাৰিম তো তেনেকৈ ৰাখিছোঁ আৰু আলমাৰিত থোৱা জেগা নাই এতিয়া নক'ব যে আলমাৰিত কিয় থোৱা নাই কাৰণ আলমাৰিটোত একেবাৰে থোৱা জেগা নাই আলমাৰিবিলাকত পূৰা ভৰ্তি হৈ আছে বহুত দিগদাৰী হৈ যাব এইবোৰ ৰাখিলে সেইকাৰণে ইয়াতে হেংগিং কৰি থৈ দিছোঁ ধৰি লওক ঠাইও নালাগে এইখন ৱালত এনেকৈ আৰাধ্যাৰ ফটো ৰাখিছোঁ আৰু ফটো আছে বাৰু উলিওৱা নাই বৰ্তমান লগোৱা হোৱা নাই কাৰণ ড্ৰিল কৰিব লাগে ন ড্ৰিল কৰিলে মানে বহুত সমস্যা হৈ যায় ৰুমটো একেবাৰে লগোৱাম এদিন সময় অনুযায়ী লগোৱাম আপোনাৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম তো বৰ্তমান এইখিনি ফটোৱে লগোৱা আছে আৰু এইখন এনেকৈ এইবোৰ ৱাল ষ্টিকাৰ লগোৱা আছে লাইট কালাৰৰ হোৱাইট আৰু গল্ডেনত ৱাল ষ্টিকাৰ এনেকৈ লগোৱা আছে গ্লাছ পেইণ্টিং আছে গ্লাছ পেইণ্টিংখন মই নিজে বনোৱা
একচুৱেলি মই বিয়াৰ আগতে আৰ্ট এণ্ড ক্ৰাফ্ট মানে শিকিছিলোঁ আৰু শিকোৱাইছিলোঁও। তো অলপমান আৰ্ট এণ্ড ক্ৰাফ্টৰ নলেজ আছে বাৰু। তো তেনেকৈ এইখন মই গ্লাছ পেইণ্টিং বনাই গিফ্ট কৰিছিলোঁ। তো এতিয়াও আছে, বহুদিন পুৰণা হ'ল। বৰ্তমান এইখিনি টুকুৰাখিনি অলপমান ভাঙাৰ নিচিনাই হৈছে, একো নাই, মই এনেকৈ ৰাখিছোঁ ৱালখনত। আৰু এইডাল কি কয় এইডাল ঝুমাৰ টাইপ। একজেক্টলি ঝুমাৰ নহয় বাৰু, প্লাষ্টিকৰ হয়। ৰাসৰ পৰা আনিছিলোঁ, মিৰ্জাত ৰাসত গৈছিলোঁ, তো তাৰ পৰা আনিছোঁ। এইটো বেছি দামো লোৱা নাছিলে, 350 মান লৈছিলে। আৰাধ্যাৰ ফাৰ্ষ্ট ৰাস চাব যাওঁতে এইটো কিনি আনিছিলোঁ। তো আনি মেলি এনেকৈ ৰাখিছোঁ। আৰু মই কাৰ্টেনখিনিতো যিটো একদম আজিৰ স্পেচিয়েল বস্তু কাৰ্টেনখিনি, কাৰণ কাৰ্টেনখিনি মই নতুনকৈ কিনিছোঁ ন। এনিভাৰ্চেৰী ব্লগটোত মই আপোনালোকক দেখুৱাইছিলোঁ। তো কাৰ্টেনখিনি এনেকুৱা লাগিছে। একচুৱেলি এইখন খিৰিকী 3 পাল্লাৰ হয়, কিন্তু মোৰ 2 পাল্লাহে খোলোঁ, 1 পাল্লা খোলা নহয়। কাৰণ এই আলমাৰিটোৰ কাৰণে খুব দিগদাৰী হৈ যায়, খোলা মিলাত বহুত দিগদাৰী হয়। তো তেনেকৈ নুখোলোঁ আৰু এনেকৈ থাকি যায়। আৰু এইটো আলমাৰি, এইটো কিবা ক'ৰবাৰ পৰা আনিছিলোঁ নেকি, সৰু সুৰা আৰাধ্যাৰ চশমা, তাইৰ ঘড়ী এনেকৈ ৰাখি থৈ দিওঁ। আৰু ওপৰত এনেকৈ শৰাইকেইখন সজাই ৰাখিছোঁ। আৰু এইখন দেখিছেনে, এইখন একচুৱেলি বহুত স্পেচিয়েল হয়। এইখন আগেইন মই মিষ্টাৰক গিফ্ট কৰিছোঁ। এইখনো মই মোৰ নিজৰ হাতেৰে বনোৱা এলুমিনিয়াম পেইণ্টিং হয়, খুব ধুনীয়া। মিষ্টাৰক গিফ্ট কৰিছিলোঁ বিয়াৰ আগতে। এইখনো বহুদিনেই হ'ল। ওপৰত এখন গ্লাছ আছিলে, গ্লাছখন ভাঙি গৈছে, আপোনালোকে ইমান বুজি নাপাব। ওপৰত ডাঙৰ এখন গ্লাছ আছিলে, গ্লাছখন ভাঙি গৈছে। তো বৰ্তমান এনেকৈ আছে, গ্লাছ লগোৱা হোৱা নাই বাৰু, একো নাই। তাতে ইমান ওপৰত কোনো লাৰিব নোৱাৰে সেইকাৰণে। আৰু ওপৰত এইটো হাঁহ দেখিছে, এইটো ৰিচেণ্টলি আৰাধ্যাক আইতাকে দিছে, 2-4 দিন হ'ল। আৰু এইটোত মিউজিক বাজে, আৰাধ্যাই দলিয়াই দিব। তো সেইকাৰণে মই তলত ৰখা নাই, তাই তলত দেখিলে 1 ছেকেণ্ডত ভাঙি দিব। ওপৰত এনেকৈ ৰাখি থৈ দিছোঁ, তাইৰ যেতিয়া প্ৰয়োজন হয় মই লগালগ উলিয়াই দিওঁ। তাই খেলে আৰু মই ওপৰত উঠাই ৰাখি থৈ দিওঁ। এইখন চকী, 2খন আছে চকী, 2খন চকী পাৰাৰ জেগা নাই। তো এখনৰ ওপৰত এখন উঠাই এনেকৈ ৰাখিছোঁ। এইটো গাৰুটো মই নিজে বনাইছোঁ। আৰু এখন ফেন এনেকৈ আছে। আৰু এবাৰ কিচেনটোত মানে ফ্ৰিজৰ কানেকশ্যন লগোৱা হোৱা নাই। আৰু বিয়াৰ আগৰ পৰাই, বিয়াৰ ফাৰ্ষ্ট ডে'ৰ পৰাই ফ্ৰিজটো ইয়াতে আছে। তো ইয়াতে থাকি গ'ল আৰু। ফুল এজোপা ৰাখি থৈ দিছোঁ, অলপমান ভাল দেখি দূৰৰ পৰা। তো এয়া, আৰু ইয়াতে এখন ফটো ফ্ৰেম, এনেকুৱা দেখি। ওপৰত আমাৰ বিয়াৰ এখন ফটো আছে, আৰু ঘড়ীটো আছে, আৰু মোৰ মাৰ ফটো এখন আছে। এটা উইনচেং হয়, খিৰিকীত মই এনেকৈ লগাইছোঁ। আচলতে খিৰিকীৰে বতাহ আহিলে এইটো ধুনীয়াকৈ মানে শব্দ ওলায়। এইটো মই বিয়াৰ আগতে মিষ্টাৰক গিফ্ট দিছিলোঁ। ইমান দিনে তেওঁ চম্ভালি ৰাখিছিলে, আৰু বিয়াৰ পিছত মই এনেকৈ ৰাখিছোঁ। এইফালেদি যেতিয়া খিৰিকীৰে বতাহ আহে ধুনীয়া ধুনীয়া শব্দ ওলায়। দেখিছেনে বাৰু মিষ্টাৰ আৰু মোৰ বিয়াৰ আগৰ ফটো। তো কাৰ্টেনখন মই আপোনালোকক একদম ওচৰৰ পৰা দেখুৱাই আছোঁ, কাৰ্টেনখিনি কেনেকুৱা, খুব ধুনীয়া হয়, একদম চিম্পল, বহুত ইউনিক কালাৰ। আৰু এইবিলাক এনেকৈ ফুলৰ নিচিনা বনোৱা আছে, সেয়া। আৰু তলত এনেকৈ ডাৰ্ক মেৰুন কালাৰ। মই জানি বুজিয়ে ডাৰ্ক লৈছোঁ, কাৰণ ৰুমটো হোৱাইট কালাৰ। তো অলপমান ডাৰ্ক হ'লে ভাইব্ৰেণ্ট লাগিব ৰুমটো, আৰু সেইকাৰণে মই ডাৰ্ক কালাৰেই লৈছোঁ। আৰু ইয়াতে এখন এনেকৈ টেবুল আছে, টেবুলখনৰ ভিতৰত 2টা কাৰ্টুন আছে, চেণ্ডেলবোৰ আছে, যিবোৰ চেণ্ডেল মই ডেইলি ইউজ নকৰোঁ, বিয়নীয়ে যাওঁ, কাজে কৰ্মই যাওঁ, তেতিয়া লাগতিয়াল চেণ্ডেলবোৰ ইয়াতে ভৰাই ৰাখিছোঁ। কাৰণ আলনাত থৈ দিলে বহুত ধূলি হয়, বেয়া হৈ যায়। তো মই কাৰ্টুনত ভৰাই এনেকৈ, 1 ছেকেণ্ড মই দেখুৱাই আছোঁ। এইটো মিক্সিৰ কাৰ্টুন হয়, কিন্তু মিক্সি নাই, এনেকুৱা মানে চেণ্ডেল ভৰাই ৰাখিছোঁ। খাওঁ, আমি ডাইনিঙত ভাত নাখাওঁ, ৰুমতে ভাত খাওঁ টিভি চাই। তো এনেকৈ কাপোৰ মই মাজে মাজে চেঞ্জ কৰি থাকোঁ।
তো এনেকৈ বৰ্তমান কণী থোৱা আছে এওঁ এই মাত্ৰ আৰাধ্যাৰ কণী শেষ হৈছিলে তো লৈ আনিলে ড্ৰেছিংখন এনেকুৱা ড্ৰেছিংখনত মই এইবোৰ ক্লিপ থৈ দিছোঁ এনি টাইম লাগি থাকে তো এইবোৰ ক্লিপ আৰু ইয়াতে কিছুমান বেগ থাকে ইয়াতে কিছুমান কিবা কিবি বস্তু আছে এইবোৰ আৰু এই ড্ৰেছিংখন এনেকুৱা দেখি আৰু এখন দৰ্জা এইখন দৰ্জাৰে বেলকনি যাব পাৰে এয়া সে গধূলি হৈ আছে তো মই মাৰি দিওঁ মহ সোমাব ৰুমৰ লগত এটাচ বেলকনি কি হোল্ডাৰ এওঁৰ গাড়ীৰ চাবি বাইকৰ চাবি স্কুটিৰ চাবি এইবোৰ এনেকৈ ৰাখি থোৱা আছে আৰু ফ্ৰিজৰ অৰ্গেনাইজাৰ কেইটা মই ইয়াতে থৈ দিছোঁ কাৰণ ফ্ৰিজত মই বৰ্তমান ইউজ কৰা নাই ইয়াতে মই ধৰি লওক গুলি সূতা এইবিলাক লাগি থাকে মোক তো সেইকাৰণে দেখিছোঁ ধুনীয়াকৈ সোমোৱাও যায় আৰু উলিয়াবও পাৰি একদম সুবিধা হয় সেইকাৰণে মই একেটা এনেকৈ ৰাখিছোঁ আৰু একেটাত আৰাধ্যাৰ ভাঙা চিঙা কিছুমান যিবোৰ তাইক এনি টাইম লাগে তাইৰ খিলনা এইখন তাইৰ ঝুলনা বেলকনিত আছিলে বেলকনিত বহুত ধূলা হয় তো মই ইয়াতে আনি ৰাখি থৈ দিছোঁ এইটোত তাইৰ ঔষধ পাতি কিবা কিবি থাকে আৰু এইটোত মোৰ ডেইলি ইউজৰ ধৰি লওক ফণি চনি সেন্দুৰ এইবোৰ থাকে একেটাত আমাৰ ইয়াতে নাথাকে বাৰু ভাত খোৱা টেবুলখনত থাকে ইয়াতে থোৱা গ'ল চাগে কিবা কাৰণত আৰু ইয়াতে আমাৰ ঔষধ থাকে ধৰি লওক গেছৰ পিল জ্বৰৰ পিল এইবোৰ আনি থোৱা থাকে আৰু এইটোত মিষ্টাৰৰ ৰুমাল তেওঁক ঢেৰ ৰুমাল লাগে তো ৰুমালবোৰ এনেকৈ মই থৈ দিওঁ হাতৰ সন্মুখত পোৱাকৈ আৰু এইটো টিভিটো এনেকৈ বিচনাৰ পৰা এনেকৈ ডাইৰেক্ট বিচনাৰ পৰা মুখামুখি বৰ্তমান ধূপ জ্বলি আছে এওঁ তাৰমানে এইমাত্ৰ ধুনীয়া এটা ধূপ আনিছে মইতো আপোনালোকক স্মেলটো ফিল কৰাব নোৱাৰোঁ মগৰা ধুনীয়া গোন্ধ বিৰাট ধুনীয়া গোন্ধ তো ধূপ দুডাল জ্বলি আছে দেখিব পাইছে আৰু এটা বস্তু দেখুৱাই আছোঁ এইখন দেখিছেনে এইখন ফটোখন বিয়াৰ আগৰে হয় মোৰ এজন বহুত ভাল বন্ধু তথা তেওঁৰ দাদা টুটু তেওঁৰ নাম টুটু লিখাই আছে ফ্ৰম টুটু বিয়াত তেওঁ গিফ্ট দিছিলে ইয়াৰ লগত 3টা ছেট আছে এইটো এটা ছেট আৰু বেলেগ 2টা ছেট আছে সেই 2টা ছেট মোৰ ঘৰত আছে ঘৰত লগোৱাই আছে মই ঘৰত আপোনালোকক দেখুৱাম বৰ্তমান মোৰ ইয়াতে মই এইখন আনি এনেকৈ ৰাখিছোঁ কাৰণ হেৰি কি বুলি কয় এইটো পাথৰৰ হয় ৱালত হেংগিং কৰিলে অলপমান ৰিক্সি হয় এইকাৰণে আৰু ৱালত হেংগিং কৰিব পৰা প্ৰভিজনো নহয় নাই একেবাৰে পাথৰৰ হয় এক ছেকেণ্ড মই ওচৰৰ পৰা দেখুৱাই আছোঁ খুব ধুনীয়া এইবিলাক এনেকৈ ভাঙা যেন লাগিছে এইবিলাক ভাঙা নহয় এনেকুৱা ডিজাইনৰ হয় এইটো এটা কি কয় ৱাল চেল্ফ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ এনেকৈ লগোৱাই আছে আৰু ইয়াতে মই চাকি দিওঁ ইয়াতে মই ধূপ দিওঁ এই কাঁহৰ এই গ্লাছটোত পানী এগিলাচ আৰু পইচা এটা আৰু ফুল এটা ভৰাই ৰাখি থৈ দিওঁ কোৱা যায় যে এনেকৈ থ'লে মানে ভাল আৰু এনেকৈ থোৱা গ'লে পজিটিভিটি ফিল কৰিব পাৰি তো ময়ো এনেকৈ ৰাখিছোঁ আৰু এইটো গৰম পানী কৰা আৰু এয়া গংগাজল মই বগলা মন্দিৰত গৈছিলোঁ তাৰ পৰা আনি মই ইয়াতে থৈ দিছোঁ মন্দিৰতো আছে বাৰু কিন্তু এইখিনি মই অলপমান এক্সট্ৰাকৈ আনি ছাইডত সদায় লগ নোপোৱা জেগাত ৰাখি থৈ দিছোঁ আৰু এইবিলাক মই এই 2টা আলমাৰীৰ ওপৰত থৈ দিছোঁ এইটো হ'ল ফ'কাছ কৰিছেনে এইটো আৰাধ্যাৰ আলমাৰী ওপৰৰ গ্লাছৰখিনি তাইৰ বজাৰত যোৱা বস্তুবিলাক কাপোৰ কানিবিলাক থৈ দিওঁ যিবোৰ তাইক ডেইলি লাগে তো ওপৰৰ গ্লাছৰ এনেকৈ তাইৰ যিবোৰ মানে অলপমান হেভি বিয়াই চিয়াই যোৱা আগেন সেইবোৰ ডেইলি নালাগে সেইবিলাক মই তলত ৰাখিছোঁ তাইৰ গাড়ী দুখন এনেকৈ থাকে আৰু এইটো আলমাৰী মোৰ যিবোৰ কুৰ্তা ৰেগুলাৰ ইউজ ডেইলি এনি টাইম লাগি থাকে সেইবোৰ মই ইয়াতে থৈ দিওঁ কাৰণ সেই আলমাৰীটোত মই কৈছোঁ নহয় মই ৰেগুলাৰ ইউজ নকৰোঁ সেই আলমাৰীটো মই ৰেগুলাৰ নুখুলোও সেইবোৰত
আৰু এইখন আলনাখনত এনেকৈ এয়া একেটা কাৰ্টুনত আৰাধ্যাৰ চেণ্ডেল 4যোৰমান ফ্লেট চেণ্ডেলো আছে ওচৰে পাজৰে যোৱাকৈ সেইবোৰ আৰাধ্যাৰো কিছুমান ফ্লেট চেণ্ডেল আছে ইয়াতে তাইৰ ঘৰত পিন্ধা কিছুমান কাপোৰ আছে আৰু এইটো চেল্ফত মই এনেকৈ কিছুমান যিবোৰ সদায় প্ৰয়োজনীয় সেইবোৰ থৈ দিওঁ তো এনেকুৱাই গছ এনেকুৱাকৈ আছে আৰু এখন মেট এনেকৈ পাৰি থৈ আছে সদায় আপোনালোকে মোৰ ব্লগ চাই ৰুমটো আপোনালোকক ভালকৈ দেখুৱাই দিওঁ যিহেতুকে মই ডেইলি লাইফষ্টাইলৰ ব্লগ কৰোঁ ন তো ৰুমটো আপোনালোকক দেখুৱালোঁ আজি ভালকৈ ঘূৰাই পকাই তো সেইখিনিয়ে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আৰু যদি আপোনালোকৰ মোৰ ৰুমটোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক এটাও কৰি দিব এতিয়া 8:30 বাজিলে তো তেতিয়াহ'লে আজিৰ ব্লগটো মই ইয়াতেই সামৰোঁ আপোনালোকক লগ পাম নেক্সট এটা ব্লগত এতিয়ালৈকে টাটা বাই বাই গুড নাইট